चलो सर What is it, sir? 1934 1934 1934. তাহলে আপোনালোকে যদি মোৰ হিন্দী চেনেলটো চাইছে তেতিয়াহ'লে মোক চাগে অলপমান জানে বা এতিয়া এইটোতো মোৰ নতুন চেনেল চ' বেছি মানুহ নাহে যেনিবা এইটো চেনেলত এতিয়া বৰ্তমান ত' বেচিকেলি কি হ'ল এইটো যিটো ঘৰত মই এতিয়া আছোঁ সেই ঘৰটোতে প্ৰথম আহি পেলাই আছিলোঁ মানে বেংগলোৰত আহি প্ৰথম যিটো ঘৰত আছিলোঁ সেইটো আছিলে এই ঘৰটোৱে ইয়াৰ আগতো মই এবাৰ দেখুৱাইছিলোঁ এই ঘৰটো মোৰ এটা ফুড ব্লগত দেখুৱাইছিলোঁ আজি মানে এইটো ঘৰ মানে এৰি দিয়া হৈ আছে কাৰণ মানে যেনে ভাস্কৰ আছিলে আৰু এতিয়া ভাস্কৰো এৰি থৈ গৈ আছে চ' অকণমান মানে কিবা এটা ফিল এটা হৈছে আৰু মাছখন গুচাব নোৱাৰি কাৰণ ভিতৰত মানুহ আছে পেকিং কৰা মানুহ আছে চ' মাছখন গুচাটো ছেফ নহয় বাট এটা কথা ক'বলৈ জাষ্ট খালি আৰু আজি বতৰটো বহুত জমনি আপোনালোকে যদি চাই বৰষুণ হৈ আছে আৰু আগতো দেখুৱাইছিলোঁ এইটো আছিলে মোৰ ৰুম এইটো মানে মোক অলপমান পোহৰ ৰুমবিলাক ভাল লাগে চ' এইটো ৰুম আছিলে মোৰ ৰুম এইটো ৰুমতে মই আছিলোঁ এইটো আছিলে ৰাহুলৰ ৰুম এইটো ৰুম মানে অলপমান আন্ধাৰ হৈ আছিলে আগত অলপ আন্ধাৰ সেইকাৰণে এইটো ৰুমত ৰাহুল থাকিছিলে আৰু সেইপিনে গ'লে ভাস্কৰৰ ৰুম এইটো ভাস্কৰৰ ৰুম আছিলে চবচে ডাঙৰ আৰু সি অকণমান বয়সত ডাঙৰ এই গতিকে এইটো ৰুম দিয়া হৈছিলে আৰু এইবিলাকৰ বাহিৰেও বৃহৎ কিচেন এইটো কিচেন চাগে আটাইতকৈ ডাঙৰ কিচেন মোৰ লাইফত দেখা ভিতৰতো আৰু এইটো হল মানে কি ড্ৰয়িং ৰুমটো মেইন মানে ইমান দিনে কি হৈছিলে আমি এৰি দিছিলোঁ যিটো ভাস্কৰ আছিলে ন ঘৰটোত চ' কিবা মন গ'লে আহি যোৱা যায় আৰু সেনেকৈ ইমান ফিল হোৱা নাছিলে একো কিন্তু এতিয়া ফাইনেলি ভাস্কৰ শ্বিফ্ট কৰি আছে বেলেগ এটা ঘৰত চ' সেই বেলেগ এটা ঘৰত গৈ পেলাই মই দেখুৱাম আৰু এতিয়া বেংগলোৰত মানে শ্বিফ্টিং কাৰণ আমি ইয়াতে মানুহ লৈছোঁ মানে আমি নিজে পেক চেক কৰি মেলি হেৰি কৰা নাই কাৰণ মানুহ আহিছে মানুহে কৰি দিব গোটেইখিনি दिन में कितना शिफ्टिंग कराते हो आप लोग दिन में ऐसा रहा तो एक ही होता है मतलब ऐसा एक ही होगा ऐसा 1 BHK कराता है 2 करेंगे 1 BHK का 2 होता है मतलब आप लोग को थकान नहीं होता है क्योंकि हम लोग को एक बार करके इतना थकान हो जाता है काम है क्या फिर रात में जाके सो के फिर कल फिर नया ड्यूटी रेडी हो जाता है এইটো যে এইটো ইয়াতে মানে নতুন চহৰ মানে ছুপাৰ হিৰো টাইপৰ এইটো আমাক গিফ্ট দিছিলে আমাৰ ফ্ৰেণ্ডবিলাকে মানে মোৰ ভাস্কৰ ৰাহুল মানে আমি তিনিটা ল'ৰা যিকেইটা এইটো ৰুমত আছিলোঁ তিনিটাৰে বাৰ্থডে একেলগে আছিলে আই থিংক 5-6 দিনমানৰ গেপত মানে তিনিজনৰে বাৰ্থডে আছিলে আৰু আমাৰ তিনিজনকে এইখিনি বস্তু গিফ্ট কৰিছিলে বস্তু চ' অকণমান ইম'চনেল ভাস্কৰ কৈ দিব কিবা এটা কেনেকুৱা লাগে ঘৰটো এৰি ভাগৰ লাগিছে ঘৰটো এৰি অলপ ইম'চনেলো বাছ এই আৰু এতিয়া চাওঁ কিমান দেৰি লাগে তাতে গৈ খুলিব আছে চব বস্তু এতিয়া হৈ গ'ল পেকিং চেকিং গোটেই হৈ গ'ল আমি এতিয়া নতুন ঘৰত যাম মই এখন স্কুটিতকৈ যাম আৰু ভাস্কৰতে কেবত যাব মানে গোটেইখিনি ব্যৱস্থা হৈ গৈছে খালি যাবলৈ এতিয়া যিহেতু মোৰ গোপ্ৰ নাই গতিকে মই বিকাশৰ ষ্টাইলটো কৰিব লাগিব ই কেনেকৈ বা কৰে এনেকৈ কৰিলে জেগাটো চেঞ্জ হৈ যায় দে ভাস্কৰ একদম ভৰি গ'ল সোমোৱা নতুন ঘৰ জোতা পিন্ধি চেণ্ডেল পিন্ধি সোমাওঁ ডেফিনেটলি আহি পাই গ'লোঁ আমি নতুন ঘৰ মানে কি ভাস্কৰে আৰু শ্বিফ্ট কৰিছে আৰু এটা বেলেগ জেগালৈকে কাৰণ হেৰি হৈ আছে ন তোমাৰ এইবিলাক কি কয় ৱৰ্ক ফ্ৰম হোম হৈ আছে গতিকে বহুতখিনি বস্তু মিলাই চলিবলগীয়া হয় মানে আজিকালি গুৱাহাটীতো এনেকুৱা হৈছে যে পূৰা গেটেড কমিউনিটি মানে ভাল একদম ধুনীয়া ঘৰ টাইপৰ গোটেইখিনি বস্তু থাকে তেনেকুৱা ঘৰ আজিকালি গুৱাহাটীতো ভালেখিনি হৈছে মানে এফৰ্ডেবল এটলিষ্ট আগতেতো বহুত দামী আছিলে চ' বেংগলোৰত মানে তেনেকুৱাকৈ পায় কিন্তু একো নাই আমি আহি পালোঁ আমি অকণমান বস্তু ঘৰত থৈ আহিছোঁ ঘৰটো সিফালৰ পৰা মই গোটেইখিনি দেখুৱাম আৰু টেম্পুকেইখনে আহি পোৱা নাই টেম্পুকেইখন আহিবলৈ অলপ টাইম লাগিব চাগে তেতিয়ালৈকে মই এনেকৈ বঢ়িয়াকৈ বেঞ্চত বহি লৈছোঁ
টেনশ্যনটো হৈছে যে চবেই কৈ আছে সিফালৰ ভিতৰটো সোমাব নে নোসোমায় টেম্পুখন। गाड़ी निकलना ना अंदर से जा 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 जाएगा कि नहीं जाएगा। सर जी अपना अपना नाम बताइए। आपका नाम? चंदन कुमार यादव, आपका तो मैंने मनोज कुमार। राम किशोर यादव, राम किशन मनोज कुमार किसका नाम है सर? हमारा अच्छा आपका नाम? राजू राजू। राजकुमार। चलिए कैसा लगा घर नया? बहुत अच्छा लगा। ফাইনেলি শিফটিং ডান। ভাস্কৰ আহি পালে নিজৰ ঘৰত। আই হোপ চবখিনি ঠিকে ঠাকে হৈ গৈছে বুলি। এতিয়া মই আৰু যাওঁ ঘৰত। এতিয়া অটো মাতি দিছোঁ। এইটো আৰু নতুন ফ্লেট। তেতিয়াহ'লে যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰিব। এইটো নতুন চেনেল, নতুন ভিডিঅ', এইটো ফাৰ্ষ্ট ভিডিঅ' হয় এছামিছত। আৰু ভাল পালে নে বেয়া পালে প্লিজ কমেণ্ট কৰি দিব। থেংক ইউ।